নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল HBB আসামলৈ মই বাস্তৱ বৰাই স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এনেকুৱা এজন ব্যক্তিক চিনাকি কৰিব ওলাইছোঁ, যাৰ নাম হৈছে নাপালেও খোৱা মদাহী। কাৰণ তেওঁ নাপালেও মদ খাবই, যেনেকৈ হ'লেও য'ৰ পৰা যোগাৰ কৰি হ'লেও তেওঁক মদ লাগিবই। তো এয়া আমাৰ মাজত নেপালেও খোৱা মদাহী, আপোনালোকক চিনাকি কৰিব। নমস্কাৰ, মোৰ নাম নাপালেও খোৱা মদাহী। দেখিলে আমাৰ মাজত আছিল নাপালেও খোৱা মদাহী ডাঙৰীয়া। ডাঙৰীয়া, মই আপোনাক সুধিব বিচাৰিছোঁ, আপুনি মদ কিয় খায়? এনেকুৱা কথা সুধিব নালাগে নহয়। মদ নাখালে মই মৰি যাম কেলা, মদ লাগিবই মোক। মদ নাখালে মই মৰি যাম কেলা, সেইটো কাৰণে মই মদ খাওঁ। মোক ভাত নালাগে, মই ভাত নাখালেও জীয়াই থাকিব পাৰিম, কিন্তু মই মদ নাখালে জীয়াই থাকিব নোৱাৰোঁ। তো আপোনালোকে শুনিলে গাইজ, নাপালেও খোৱা মদাহী ডাঙৰীয়াক ভাত নাপালেও হ'ব, কিন্তু তেওঁক মদ লাগিবই। তো আপোনালোকে এটা কথা জানি লওক যে তেওঁ বহুত ধুনীয়া গান গায়। যেতিয়া লালৰ দাম বাঢ়িলে, লালৰ দাম বঢ়াক লৈ তেওঁ এটা গীত ৰচনা কৰিছে, সেই গীতটো আপোনালোকক শুনাব বিচাৰিছোঁ। এইখনিও ভাইটি, তুমি গান শুনিবা ন? এতিয়া ৰঙা পানীৰ দাম বহুত বাঢ়িলে, তাকে লৈ মই এটা গান ৰচনা কৰিছোঁ, তো শুনি যোৱা, ভাল লাগিব চাগে দেই। লালৰ বটলৰ দাম হে যিমান, সেইবাবে মই চুলাই মদকে খাং। গৰমৰে দিন আহিলে জানা, 20 টকীয়া লাও পানী চেপিবলে যাং। 20 টকীয়া লাও পানী চেপিবলে যাওঁ। তো গাইজ, আপোনালোকে শুনিলে মদাহী দেৱৰ গান। মানে ৰঙা পানীৰ যে দাম বাঢ়িছিল, তেওঁ তেতিয়া গানটো ৰচনা কৰিছিলে। মই শুনি বিৰাট ভাল পাইছোঁ মানে দেই। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'ৰ পৰা ক'তো আঁতৰি নগৈ হোৱা নকৰি ভিডিঅ'টো চাই থাকক, আৰু আমি কথা পাতিম নাপালেও খোৱা মদাহী ডাঙৰীয়াৰ লগত। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো নাপালেও খোৱা মদাহী ডাঙৰীয়া, আমি আপোনাক আৰু কেইটামান প্ৰশ্ন সুধিব বিচাৰিছোঁ যে আপুনি মদ কেনেকৈ খাইছিলে, মানে মদ ক'ৰ পৰা খাইছিলে, কেনেকৈ খাইছিলে, আমাক চমুকৈ জনাব নেকি? নিশ্চয় ভাইটি, মানে যেতিয়াৰ পৰা মদৰ দাম বাঢ়িছে, মদ খাবলৈ বহুত মানে খাব নোৱাৰা হৈছে, বহুত দাম বাঢ়িছে। তথাপিতো মই নাপালেও খোৱা মদাহী খাবতো লাগিবই ন, সেইকাৰণে মদটো খাওঁ। বহুত বিকিলোঁ, তোমাৰ মাটি বাৰী চব বিকি শেষ কৰিলোঁ। ঘৰত ল'ৰাটোৱে গাহৰি কেইটামান পুহিছিলে, গাহৰিকেইটা বিকিলোঁ। ভগা চাইকেল এখন আছিলে, চাইকেলখন বিকিলোঁ। তথাপিও এতিয়া যি দাম বঢ়াই দিলে মালৰ, নাখালেতো উপায় নাই। লাষ্টত মোৰ এই চকুকেইটাকে বিকি দিলোঁ।